গুড ইভিনিং এভৰিৱান কি খবৰ আপোনালোকৰ আজি এটা মোৰ নতুন ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু চাই থাকিব এতিয়া অকণমান বাহিৰত ওলাই যাওঁ কিমাননো কাম কৰিম ন অকণমান ওলাই যাবলৈতো ইচ্ছা যায় টছ মাৰিব নালাগে তাই মই ভ্লগ কৰিম তাই টছ মাৰিম বুলি কৈছে ওলাই আহোঁতে ভাবিলোঁ দুটামান শাক পাচলি লৈ যাওঁ আৰু ইয়া চাওকচোন আহি একেবাৰে শাক পাচলিৰ দোকানত পালোহি আৰু সদায় একেখিনি শাক পাচলি কি কৰিব খাবই লাগিব তাৰে দুটামান লৈ উভতি আহি আছোঁ আকৌ আহি এখন গ্ৰচাৰী দোকানত সোমালোঁ তাৰ পৰাও দুটামান বস্তু ল'লোঁ আৰু এতিয়া একেবাৰে ঘৰ গৈ আছোঁ গেটখন খুলি আম গছজোপাৰ তলেদি আহি থাকোঁতে পালোঁ আম দুটা কিন্তু একেবাৰে বেয়া পেলায়ে দিলোঁ নানিলোঁ আৰু এতিয়া আহি পালোঁ আহি পাই ৰুমটো অকণমান পৰিপাটি কৰি আছোঁ পৰিপাটি নহ'লে একেবাৰে বেয়া লাগে তাৰপাছত এখন ডলা লৈ ল'লোঁ ডলাখনৰ ওপৰত এটা পলিথিন পাৰি ল'লোঁ তাৰ ওপৰত এটা এটাকৈ মই অনা শাক পাচলিখিনি ৰাখি গৈছোঁ আৰু এনেকৈ পৰিপাটি কৰি থ'লেহে মনটো ভাল লাগে সকলো ফালে যদি পৰিপাটি হৈ থাকে মনটো এনেও ফূৰ্তি লাগি থাকে কাম কৰি হৈছে আৰু মানে ৰুম চাফা কৰি বিশেষ একো নাই কৰা ইফালৰ বস্তুবিলাক অকণমান সিফালে কৰি দিছোঁ কাৰণ এটা পজিটিভ এনাৰ্জিৰ কাৰণে আৰু সদায় একেখিনি একে জেগাত দেখি থাকি অকণমান আমনি লাগে আজি এনেকৈ কলপাততেই খালোঁ আৰু কলপাতত খাই বৰ ভাল লাগে ভাত পানী খাই হৈ গ'ল আৰু এতিয়া শুবহে লাগে মোৰ এই ব্লগটো চাই আপোনালোকে কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আহি আছোঁ চাই থাকিব শুভৰাত্ৰি